হেল্ল' গাইজ, কি খবৰ? গৰম দিন আহিছে গম পাই। এতিয়া আমি খাব লাগিব কামোৰ, পুৰা কামোৰ খাব লাগিব। কিহৰ বাৰু? মহৰ। আকৌ পাহৰিলে নেকি? তো গতিকে মই লৈ আহিলো আঁঠুৱা এখন, আৰু ভাগিনহঁত আহি আছে, আমাৰ গুৱাহাটীৰ বাহঁত আহি আছে। তো ভাগিনহঁতক একমাত্ৰ মমাইক যেতিয়া মই গিফ্ট দিবই লাগিব, সেইবাবে লৈ আহিলো এটা তাইৰ বাবে, ছোৱালীজনীৰ বাবে এটা ফৰক, গেঞ্জি কাপোৰৰ গৰম দিনত পিন্ধিব পৰা, তাৰ বাবে লৈ আহিছো এটা টি চাৰ্ট। এইখিনিতে মোৰ মনত পৰিলে আমাৰ ঘৰত ডালিম এটা লাগি আছে। তো ডালিমটো কাটি আনি খোৱা যাওঁ। গতিকে সেই ইউটিউবত দেখা ষ্টাইলত ডালিমটো বোলো কাটি খাম আজি, সেই বুলি ভাবি পেলাই এক বাল্টিঙত ডালিমটো পেলাই দিলো, মানে ধুই দিলো আৰু ধুই পেলাই আনিছো। এয়া মই কাটিবৰ চেষ্টা কৰিছো ইউটিউবত দেখাৰ নিচিনাকৈ। কিমান দূৰ সম্ভৱ হৈছে মই নাজানো, কিন্তু কাটিবলৈ চেষ্টা কৰিছোহে কৰিছো। তো এইখিনিতে এটা মই আপোনালোকৰ বাবে প্ৰশ্ন, মই ডালিমটো কাটি আছো, আপোনালোকে প্ৰশ্নটো উত্তৰ দিয়ক। ডালিমটোক ইংৰাজীত কি বুলি কোৱা হয়? তো কমেণ্ট কৰি জনাওক বুলি আশা কৰিছো। আৰু এইখিনিতে আমাৰ ঘৰৰ এইজনী সদস্য, নামটো হৈছে মৰমী, আমাৰ ঘৰৰ জীয়ৰী। তো তাই মোক ওচৰত আহি বহি ল'লেহি। চাওক, তো ডালিমটো কটা হৈ গ'ল। তো এইবাৰ মোৰ অকলে ডালিমটো খোৱা নহ'ব, গতিকে মই ভাবিলো যে মাৰ লগত বহি কথা আড্ডা মাৰি ডালিমটো খাম। গতিকে মাকো মাতি ল'লো আৰু দুইটাই বহি ডালিমৰ সোৱাদ ল'লো। তো ভিডিঅ'টো যদি চাই